নমস্কাৰ, মই শ্ৰী দিগন্ত ভৰালী। আজি আমি দ্বাদশ শ্ৰেণী অসমীয়া বিষয়ে এটি কবিতা প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আৰু কবিতাৰ শিৰোনাম হৈছে জনতাৰ আহ্বান। কবি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু মই এই জনতাৰ আহ্বান কবিতাটোৰ বিষয়ে আগতে আলোচনা কৰি গৈছোঁ। আৰু কবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে আমি সকলোৱে জানো। কবি জ্যোতিপ্ৰসাদ আগৰৱালা বিশেষকৈ তেখেত এগৰাকী সুপ্ৰতিষ্ঠিত নাট্যকাৰ আছিল। তাৰ উপৰি তেওঁ চিনেমা জগতৰ লগত জড়িত। প্ৰথম অসমীয়া যিখন চিনেমা জয়মতী তেখেতে নিৰ্মাণ কৰিছিল। এতিয়া জনতাৰ আহ্বান কবিতাটিৰ কবিতা অন্তৰ্গত যিখিনি আৰ্হি প্ৰশ্ন আছে, সেই আৰ্হি প্ৰশ্নোত্তৰখিনি আমি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো আছে অতি চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক আছে 1। প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া সাহিত্য সংস্কৃতি জগতৰ ৰূপকোঁৱৰ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হয়? আমি সেইটো সকলোৱে জানো যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুলি জানোৱেই। তেখেতক ৰূপকোঁৱৰ অভিধাৰে তেওঁক সন্মানিত কৰা হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হৈছে লোহিত পাৰৰ অগ্নিশৰ। জ্যোতিপ্ৰসাদ আগৰৱালা ৰচনা কৰা প্ৰথম নাটকখনৰ নাম হৈছে শোণিতকলি, যিখন তেখেতে 14 বছৰ বয়সতে ৰচনা কৰিছিল। আৰু অসমীয়া নাট্য সাহিত্যৰ জগতলৈ তেখেতৰ অৱদান বহুত বেছি, সেইটো সকলোৱে জানে। আৰু প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? প্ৰথম অসমীয়া কথাছবিখনৰ নাম জয়মতী। আৰু 1935 চনত জয়মতীখন নিৰ্মাণ কৰা হৈছিল। আৰু চমু প্ৰশ্ন আছিল। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাটোৰ বৈশিষ্ট্য লিখা। জ্যোতিপ্ৰসাদ এইটো খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হৈছে দেশপ্ৰেম আৰু বুৰঞ্জীৰ লগত একাত্মবোধ। ভাষা আৰু শব্দ প্ৰয়োগৰ তেওঁ সুন্দৰৰ ওপৰত ভাষা আৰু শব্দৰ প্ৰয়োগ কৰে। আজি সুন্দৰৰ পূজাৰ থাপনাত যাচিব কিহৰে ষোড়শ বছৰ? ষোড়শ বছৰ কি বুজাই লিখা? ষোড়শ বছৰ মানে হৈছে 16বিধ নৈবেদ্যই গোটাই কিনি কৰা পূজা বা অৰ্চনা। কবিতাটোত কবিয়ে আজি পৃথিৱীৰ আকাশে বাতাসে জনতাৰ আহ্বান বুলি কিয় কৈছে? 3 নম্বৰ প্ৰশ্ন। ৰূপান্তৰ কবি জ্যোতিপ্ৰসাদে অহৰ্নিশে সাধাৰণ জনতাৰ দুখৰ অৱসান ঘটি কল্যাণ সাধন হোৱা কথাই মনে মনে কামনা কৰে। তেওঁ হ'ল জনতাৰ শিল্পী। কবিৰ দুৰ্দশাগ্ৰস্ত জনতা জাগ্ৰত হৈ উঠিছে। তেওঁলোকৰ অন্তৰৰ নৱচেতনাৰ অদ্ভুতখন ঘটিছে। সেয়ে কবিয়ে তেওঁলোকৰ অৱস্থাৰ ৰূপান্তৰ দেখা পাইছে। বোকাত জন্ম লাভ কৰা জনতাৰ ফুল হৈ ফুলি সমাজত সুন্দৰৰ সৌৰভ বিলাবলৈ সক্ষম হৈছে। কবি জনতাই আলোকৰ সন্ধান কৰি অভিযান আৰম্ভ কৰিছে। নিষ্পীড়িত শোষিত জনতা সংঘবদ্ধ হৈ পোহৰৰ বাট বিচাৰি আকাশে বতাহে নিনাদিত কৰিছে। আন্ধাৰৰ জাল ফাৰি সুন্দৰ আৰাধনাকে জীৱনৰ ব্ৰত হিচাপে ল'বলৈ সকলোকে কবিয়ে জনতাই আহ্বান কৰিছে। এই কবিতাৰ পৰা আমি এটা কথা স্পষ্ট হয় যে কবি জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ আহ্বান কবিতাটোৰ যোগেদি যে আমি বিভিন্ন ক্ষেত্ৰত নিৰ্যাতিত, অৱহেলিত, শোষিত শ্ৰমিকেই হওক, কৃষক শ্ৰেণী হওক, সেই কৃষক শ্ৰেণী তেওঁ ওলাই আহিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ যি প্ৰাপ্য, সেই প্ৰাপ্যটো তেওঁলোকে আদায় কৰিব লাগে। বিদ্ৰোহ ঘোষণা কৰিবলৈ তেওঁ কৈছে যে বোকাতে পদুম ফুলে। সেই কথাটোৰ জৰিয়তে তেওঁ এই কবিতাটোৰ জৰিয়তে তেওঁ জনতাক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। 4 নম্বৰ প্ৰশ্নটো আছিল সেই মোৰ আলোক পূজাৰী পাণ কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। সেই মোৰ আলোক পূজাৰী পাণ কথাষাৰ ৰূপান্তৰ কবি জ্যোতিপ্ৰসাদে সৰ্বসাধাৰণ জনতাক বুজাইছে যে যি পুৰণি চিন্তা চেতনাৰে আন্ধাৰত সোমাই আছিল আৰু এতিয়া নৱ চিন্তা চেতনাৰে আলোকৰ সন্ধান কৰিছে। সৰ্বসাধাৰণ জনতা ঐক্যবদ্ধ হৈ পৃথিৱীখনৰ নব্য ৰূপ দিছে। তেওঁলোকৰ নৱ চিন্তা চেতনাৰে পৌৰাণিক দলিয়াই সুন্দৰ আৰু পূজাৰ থাপনাত ষোড়শ বছৰ আগবঢ়াবলৈ উদ্যত হৈছে। ইমান দিনে বোকাত জন্ম লাভ কৰা সাধাৰণ জনতাই পদুম ফুল হৈ ওপৰলৈ মূৰ দাঙি চাব পৰা হৈছে। অন্ধকাৰত পোত গৈ থকা জনতাই সংঘবদ্ধ হৈ আকাশ বিনাশী পোহৰলৈ বাট বুলি আকাশে বতাহে সৌন্দৰ্য সিঁচিবলৈ ওলাই আহিছে। জনতাৰ আলোক বিজয় অভিযানে আকাশ বতাহ নিনাদিত কৰি তুলিছে। শোষণ নিষ্পেষণৰ বিৰুদ্ধে জনতাৰ জাগৰণ আৰু আলোক পিয়াসী আগ্ৰাসনে কপনি তুলিছে সুবিধাবাদী অন্তৰত। মই আগতে কৈছোঁ যে কবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান কবিতাটোৰ মাজেদি যিসকল আন্ধাৰত আছে, আন্ধাৰ ফালি তেওঁলোক নৱচেতনাৰে উদ্যত হৈ তেওঁলোক আলোকৰ সন্ধানত আগবাঢ়ি আহিছে বুলি কবিয়ে কৈছে। 5 নম্বৰ প্ৰশ্নটো আছিল কথাছবি নিৰ্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় দিয়া। আৰু 1903 চনত সংগীতজ্ঞ পৰমানন্দ আগৰৱালা তেওঁৰ পত্নী কিৰণময় আগৰৱালাৰ সন্তান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত জন্ম লাভ কৰিছিল। আৰু 1926 চনৰ উচ্চ শিক্ষা লাভৰ উদ্দেশ্যে তেওঁ বিলাতলৈ যাত্ৰা কৰিছিলে। বিলাতলৈ গৈ তেওঁ এডিনবাৰ্গ
বিশ্ববিদ্যালয়ত নাম লগালে, কিন্তু তেওঁ শিক্ষা আধাতে সমাপ্ত হ'ল। সেই সময়ছোৱাত তেওঁ অসমৰ থলুৱা সুৰৰ লগত পশ্চিমীয়া সুৰৰ মিশ্ৰণ ঘটোৱাৰ বাবে পৰীক্ষা নিৰীক্ষা ব্যস্ত আছিল। তাতে তেওঁ লিখি দিছিল এমুঠি দেখাত মোৰ বুক কাণ, সাজু হ'বৰে হ'ল ডেকা ল'ৰা, লোহিত পাৰৰে আমি ডেকা ল'ৰা, কোনে ক'লে তোক শকতিবিহীন বুলি ইত্যাদি। সেই সময়তে জ্যোতিয়ে কাৰেঙৰ লিগিৰি নামৰ নাটখনো সম্পূৰ্ণ কৰি উলিয়ায়। ইংলেণ্ডৰ পৰা তেওঁ জাৰ্মানীলৈ যায় উদ্দেশ্য চিনেমা বিষয়ে প্ৰশিক্ষণ লোৱা। তাত তেওঁ UFA নামৰ ষ্টুডিঅ'ত হিমাংশু ৰায় তত্ত্বাৱধানত ফিল্ম প্ৰয়োজনৰ পৰিচালনাৰ কাম শিকে। তাৰপিছত 1930 চনত অসমলৈ ঘূৰি আহি কথাছবি কাম কৰা মন মলে। সেই দৃশ্যৰে লক্ষ্মীনাথ বেজবৰুৱাই জয়মতী নাটকৰ কাহিনীভাগ লৈ তেওঁ জয়মতী কথাছবি নিৰ্মাণৰ কাম আৰম্ভ কৰে। আৰু 1934 চনত দৰমাছত ছবিখন কলিকতাৰ ছবিগৃহত মুক্তি লাভ কৰে। আৰু 1935 চনত চিনেমাখন কি কৰা হয়, অসমত মুক্তি দিয়া হয়। জয়মতীৰ পিছত তেওঁ ইন্দ্ৰমালতী নামৰ এখন ছবি নিৰ্মাণ কৰিছিল। আৰু 1938 চনত তেওঁ ইন্দ্ৰমালতী ছবিখন নিৰ্মাণ কৰে। আৰু অসমীয়া যিটো ছবি জগতৰ বা আমাৰ অসমীয়া চলচ্চিত্ৰৰ যিখন জগতখন, সেই জগতখনৰ তেওঁ বাটকটীয়া। আৰু তেওঁ অসমীয়া চলচ্চিত্ৰৰ যিটো গতিধাৰা তেওঁৰ পৰাই আৰম্ভ হৈছে বৰ্তমানলৈকে। আৰু আশা কৰিছোঁ সকলোৱে কুশলে আছে। আমি জনতাৰ আহ্বানৰ যিখিনি চমু প্ৰশ্ন আছে সেইখিনি আলোচনা কৰিলোঁ। পৰৱৰ্তী খণ্ডত আমি জনতাৰ আহ্বানৰ যিখিনি দীঘল প্ৰশ্ন আছে, দীঘল প্ৰশ্নখিনি আলোচনা কৰিম। আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।